প্ৰহ্লাদ চৰিত পুথিৰ লিখক কোন? ক হেম সৰস্বতী, খ হৰিবৰ বিপ্ৰ, গ কবিৰত্ন সৰস্বতী, ঘ মাধৱ কন্দলী। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। তো ইয়াৰ উত্তৰটো হ'ব ক হেম সৰস্বতী। নেক্সট কুৱেশ্যন, বব্ৰুবাহনৰ যুদ্ধৰ লিখক কোন? ক হেম সৰস্বতী, ঘ ৰুদ্ৰ কুন্দলী, ঘ হৰিবৰ বিপ্ৰ, গ মাধৱ কুন্দলী। ইয়াৰ উত্তৰ হ'ব ঘ হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যন, লৱ কুশৰ যুদ্ধ কোনে লিখিছিল? ক হৰিবৰ বিপ্ৰ, খ কবিৰত্ন সৰস্বতী, ঘ ৰুদ্ৰ কুন্দলী, ঘ হেম সৰস্বতী। ইয়াৰ উত্তৰ হ'ব ক হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যন, জয়দ্ৰত বধ কাৰ ৰচনা? ক কবিৰত্ন সৰস্বতীৰ, খ ইন্দ্ৰ নাৰায়ণৰ, ঘ হৰিবৰ বিপ্ৰ, ঘ মাধৱ কন্দলী। ইয়াৰ উত্তৰটো হ'ব ক কবিৰত্ন সৰস্বতীৰ। নেক্সট কুৱেশ্যন, খিনি পুত্ৰ খান্দকি লিখক কোন? ক ৰুদ্ৰ কুন্দলী, খ হেম সৰস্বতী, ঘ হৰিবৰ বিপ্ৰ, ঘ মাধৱ কুন্দলী। ইয়াৰ উত্তৰটো হ'ব ক ৰুদ্ৰ কুন্দলী। নেক্সট কুৱেশ্যন, পদ্ম পুৰাণত কাৰ কাহিনী আছে? ক বেউলা লক্ষীন্দৰৰ, খ ৰামায়ণ, ঘ মহাভাৰতৰ, ঘ ওজাপালিৰ। ইয়াৰ উত্তৰটো হ'ব বেউলা লক্ষীন্দৰৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আলোচনী? ক জোনাকী, খ অৰুণোদয়, ঘ ৰামধেনু, ঘ আবাহন। ইয়াৰ উত্তৰটো হ'ব খ অৰুণোদয়। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল ক 1881 চনত, খ 1845 চনত, খ 1846 চনত, ঘ 1846 চনত। উত্তৰ ঘ 1846 চনত। নেক্সট কুৱেশ্যন, আধুনিক অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক কাল বুলি কোনটো যুগক কোৱা হয়? খ জোনাকী যুগক, খ আবাহন যুগক, ঘ ৰামধেনু যুগক, ঘ অৰুণোদয় যুগক। ইয়াৰ উত্তৰটো হ'ব ঘ অৰুণোদয় যুগক। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ক ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, খ ৭৮,৪৮৩ বৰ্গ কিলোমিটাৰ, ঘ ৮৭,৪৩৮ বৰ্গ কিলোমিটাৰ, ঘ ৭৯,৪৮৩ বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰটো হ'ব ক ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? ক 1960 চনত, খ 1950 চনত, ঘ 1951 চনত, ঘ 1952 চনত। ইয়াৰ উত্তৰটো হ'ব খ 1950 চনত। অসমৰ বৃহত্তম জিলাখনৰ নাম কি? ক দৰং জিলা, খ শোণিতপুৰ জিলা, ঘ কাৰ্বি আংলং জিলা, ঘ হাইলাকান্দি জিলা। ইয়াৰ উত্তৰটো হ'ব ঘ কাৰ্বি আংলং জিলা। অসমৰ সৰু জিলাখনৰ নাম কি? ক হাইলাকান্দি জিলা, খ ধুবুৰী জিলা, ঘ কাৰ্বি আংলং জিলা, ঘ দৰং জিলা। ইয়াৰ উত্তৰটো হ'ব ক হাইলাকান্দি জিলা। অসমৰ বৃহত্তম ৰেল জংচনটোৰ নাম কি? গ ৰঙিয়া জংচন, খ কামাখ্যা জংচন, ঘ গুৱাহাটী জংচন, ঘ লামডিং জংচন। ইয়াৰ উত্তৰটো হ'ল লামডিং জংচন।
অসমৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? ক মাজুলী, খ উমানন্দ, গ সুন্দৰবন, ঘ ধুবুৰী। ইয়াৰ উত্তৰটো হ'ব ক মাজুলী। নেক্সট কুৱেশ্যন, কোনবিধ প্ৰদূষকৰ দ্বাৰা মিনামাটাৰ ৰোগ হয়? ক ছালফাৰ ডাই অক্সাইড, খ হাইড্ৰজেন ছালফাইড, গ পাৰা, ঘ নিকেল। ইয়াৰ উত্তৰটো হ'ব ঘ পাৰা। নেক্সট কুৱেশ্যন, তলত দিয়া কোনবিধ প্ৰজাতিত গাঢ়তা সৰ্বাধিক পোৱা যায়? ক কেঁকুৰা, খ সাগৰীয় গেল, গ ইল, ঘ উদ্ভিদ গ্লবক। ইয়াৰ উত্তৰটো হ'ব ঘ ইল। নেক্সট কুৱেশ্যন, এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ক গ্ৰীক ভাষাৰ পৰা, খ লেটিন ভাষাৰ পৰা, ঘ ফৰাচী ভাষাৰ পৰা, গ জাৰ্মান ভাষাৰ পৰা। ইয়াৰ উত্তৰটো হ'ব ঘ ফৰাচী ভাষাৰ পৰা। নেক্সট কুৱেশ্যন, সৌৰজগতৰ সেউজীয়া গ্ৰহটোৰ নাম কি? ক মংগল গ্ৰহ, ঘ ইউৰেনাছ গ্ৰহ, ঘ শুক্ৰ গ্ৰহ, ঘ পৃথিৱী। উত্তৰ খ ইউৰেনাছ গ্ৰহ। গিদা আৰু ভাংৰা কোন ৰাজ্যৰ নৃত্য? ক পাঞ্জাৱ, খ পশ্চিমবংগ, ঘ নাগালেণ্ড, ঘ উৰিষ্যা। ইয়াৰ উত্তৰটো হ'ব ক পাঞ্জাৱ। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? ক মানৱ ডেকা, খ তৰুণ শইকীয়া, ঘ বিদ্যুৎ বৰা, ঘ অভিনন্দন বৰা। ইয়াৰ উত্তৰটো হ'ব খ তৰুণ শইকীয়া। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া গঠন হৈছিল? ক 1986 চনত, খ 1987 চনত, খ 1985 চনত, ঘ 1980 চনত। ইয়াৰ উত্তৰটো হ'ব ক 1986 চনত। দিল্লীত পুৰাণ কিল্লা কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ক আকবৰ, খ শ্বেৰশ্বাহ, গ ইলতুৎমিছ, ঘ শাহজাহান। খ শ্বেৰশ্বাহ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন বাতৰি কাকত এনি বেছেণ্টে আৰম্ভ কৰিছিল? ক হিন্দু, খ ইণ্ডিয়ান এক্সপ্ৰেছ, ঘ টাইমছ অফ ইণ্ডিয়া, ঘ নিউ ইণ্ডিয়া। উত্তৰটো হ'ব ঘ নিউ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, কিমান চনত বিশ্ববিদ্যালয় আয়োগ নিযুক্ত হৈছিল? ক 1948 চনত, খ 1950 চনত, ঘ 1949 চনত, ঘ 1951 চনত। ইয়াৰ উত্তৰটো হ'ব ক 1948 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত তাৰাচন্দ কমিটি গঠন হৈছিল? ক 1982 চনত, খ 1948 চনত, ঘ 1946 চনত, ঘ 1949 চনত। তো ইয়াৰ উত্তৰটো হৈ যাব 1948 চনত। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।